দশম শ্ৰেণীৰ পাঠত আমি আৰম্ভ কৰিলোঁ যে ভাৰতীয় সংস্কৃতি নামৰ পাঠখন। ইয়াত দিয়া আছে যে ভাৰতীয় সংস্কৃতিত কেইটামান আৰ্য অনাৰ্য আৰু মংগোলীয় গোষ্ঠীৰ বিষয়ে দিয়া আছে, দ্ৰাবিড় গোষ্ঠীৰ বিষয়ে। আৰু ইয়াত দিয়া আছে যে ক্ৰমবৰ্ধমান শক্তিয়ে হৈছে প্ৰকৃত শক্তি, কাৰণ ইয়াত হাইলাইট মাৰা দিয়া আছে। আৰু সভ্যতাৰ সংস্কৃতি, এই দুটাই হৈছে কি আমাৰ পাৰ্থক্য এইখন পাঠত দিয়া আছে। আৰু ইয়াত দিয়া আছে যে পণ্ডিত ৰাহুল সংস্কৃতায়নে কি কিতাপ ৰচনা কৰিছিল, ফ্ৰম বলগা টু গংগা। এইবোৰ হৈছে শ্বৰ্ট কুৱেশ্যন কিতাপৰ মাজৰ পৰা কাটি দিয়ে ইয়াত MCQ। তাৰপিছত ইয়াত আহিল যে হাইলাইট মাৰাখন সৰ্বপল্লী ৰাধাকৃষ্ণই দিয়া কালীয় দমন, এইখন ব্যাখ্যা তেওঁ এটা লিখিছিল। আৰু ইয়াত এটা বস্তু দিয়া আছে যে গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় সংস্কৃতিৰ মূল সম্পদ। এইখনৰ এটা কমন কুৱেশ্যন দিয়া আছে। আৰু ইয়াত দিয়া আছে যে তুলসী দাসে কি লিখিছিল, ৰামায়ণ। আৰু ইয়াত দিয়া আছে যে শংকৰদেৱে কি লিখিছিল, কীৰ্তন ঘোষা। আৰু মাধৱদেৱে কি লিখিছিল, নামঘোষা। আৰু ইয়াত দিয়া আছে যে হেম বৰুৱাৰ কিছুমান লেখনি পৰিচয় দিয়া আছে, আৰু তাৰ বিষয়ে তোমালোকে ইয়াত কিছুমান জ্ঞান লাভ কৰিব পাৰিবা। এইখন শব্দৰ অৰ্থৰ পৰা তোমালোকে জানিব পাৰিবা যে অলেখ শব্দৰ অৰ্থ মেট্ৰিক পৰীক্ষাত আহিব পাৰে। আৰু ইয়াত এটা কুৱেশ্যন আছে যে আস্থা শব্দৰ অৰ্থ লাগে আমাৰ বিশ্বাসী নাইবা বিশ্বাস। আৰু এইখন কুৱেশ্যনৰ পৰা কিছুমান আহে যে অজন্তা বিষয় চমুটোক আহিব। আৰু কীৰ্তজ পণ্ডিত ৰাহুল সংস্কৃতায়নৰ বিষয়তে কমন আহিবই, আৰু সৰ্বপল্লী ৰাধাকৃষ্ণ। এইবোৰ চমুটোকা তোমালোকে নিজে পঢ়ি ল'বা, আৰু ইয়াত শ্বৰ্ট কুৱেশ্যনটো সকলোবোৰ নিজে পঢ়িব লাগিব। আৰু এটা কুৱেশ্যন 6 নম্বৰ, এইখন হৈছে বৰ ইম্পৰ্টেণ্ট। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি, আৰু অজন্তাৰ ছবিত প্ৰকাশ পোৱা ভাৱ দুটা কি কি, এইখন আমাৰ মেট্ৰিক পৰীক্ষাত আহিছিলে। আৰু 12 নম্বৰ কুৱেশ্যনখন আছে ভাৰতীয় সংস্কৃতি এক বিৰাট সম্বন্ধীয় বস্তু, এইখনো বৰ দৰকাৰী কুৱেশ্যন। আৰু 15 নম্বৰ কুৱেশ্যন দিয়া আছে যে অজন্তাৰ গুহাৰ শিল্পকলাৰ বিৱৰণ দিয়া, এইখনো বৰ দৰকাৰী। আৰু ব্যাখ্যা ইয়াত দিয়া আছে 3টা, তাৰ ভিতৰত তোমালোকে এটা ভালকৈ পঢ়ি ল'বা। আৰু 20 নম্বৰ কুৱেশ্যন দিয়া আছে যে 20 নম্বৰ ক নম্বৰ, সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰণাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ, এইখন বৰ দৰকাৰী। আৰু সন্ধি ভাঙা, এইখনতো থাকিবই, ইয়াৰ পৰা 2টা এটামান। আৰু বিশেষ্য পৰা বিশেষণলৈ নিয়া, এইটা তোমালোকে নিজে কৰিবা।